Hello guys, it's me Pranjal. আমি অলরেডি পাইথন ইনস্টল কৰিছো আজি কেটামান সিম্পল ম্যাথমেটিক্যাল ক্যালকুলেশন চাবলৈ ট্রাই কৰিম হৈছে তো আমি ফার্স্ট আমি গ্রাফিক্যাল যেটো গ্রাফিক্যাল নোট পাইথনৰ যেটো গ্রাফিক্যাল নোটপ্যাড আছে মই হেতু অন কৰো সো আইডিয়াল আছে আইডি হৈছে তো আইডিয়ালটো মই অন কৰিছো তো ইয়াতে আমি জাস্ট যিখিনি সিম্পল ক্যালকুলেশন হয় সেইখিনি চাবলৈ ট্রাই কৰিম তো অন হওঁতে অলপ টাইম লাগে ওকে অন হৈছে তো আমি সিম্পল ক্যালকুলেশন হিচাপে সাপোজ আমি এডিশন প্লাস কৰিব বিচাৰিছো হৈছে তো প্লাস চাবৰ কাৰণে ইয়াতে কোনো সিম্পল আপুনি প্লাসৰ যিখিনি ডিজিট হয় সেইখিনি ডিজিটখিনি আপুনি জাস্ট এন্টাৰ কৰিলে হৈছে সাপোজ মই 4 প্লাস 3 চাব বিচাৰিছো তো যদি মই এন্টাৰ মাৰো টোটালি 7 আহিছে হৈছে তো তাৰ পিছত আমি চাওঁ সাপোজ 56 প্লাস 90 হল 147 হৈছে এনেকৈ আপুনি যিকোনো ডিজিট হৈছে প্লাস মাইনাস কৰিব পাৰে আমি অলৰেডি প্লাস চালো নেক্সট আমি মাইনাস চাওঁ সাপোজ 78 মাইনাস সাপোজ 45 হৈছে মাইনাস ফৰ্মেটটো আহি গৈছে ক্লিয়াৰ দেন আদার্স আপুনি যিকোনো ডিজিট সাপোজ 5 মাইনাস 3 2 ক্লিয়াৰ তাৰপিছত আমি চাওঁ প্লাস মাইনাস চালো নেক্সট আমি চাওঁ ডিভিজনস হৈছে ডিভিজনৰ আছে স্ল্যাশ সিম্বলটো ইউজ কৰোঁ হয় না সাপোজ মই 23 স্ল্যাশ 21 স্ল্যাশ 7 তো ইয়াৰ ডিভিজনটো 3.0 হয় বা আইদাৰ আপুনি 13 স্ল্যাশ সাপোজ আপুনি 4 হৈছে 3.25 ফৰ এক্সাম্পল আপুনি সাপোজ ইয়াৰে কি হ'ল কি যেটো পিছত 0.2.5 যেটো ডেসিমাল ফৰ্মেটটো আছে হেতু আপুনি মানে কি কয় আপুনি লব বিচাৰা নাই জাস্ট আপোনাৰ যেটো ফার্স্ট ডিজিট 3 আছে 3 ডিজিট আপুনি বিচাৰিছে তো ইয়াতে আপুনি যেটো স্ল্যাশ আছে তাতে আপুনি ডাবল স্ল্যাশ ইউজ কৰিব সাপোজ আমি কৈছো 13 ডাবল স্ল্যাশ 4 ক্লিয়াৰ তো এন্টাৰ হৈছে সিঙ্গেল ডিজিট ফৰ্মেটটো আপোনাৰ শো কৰিছে হৈছে আপুনি সাপোজ ফ্লোটিং ডিজিটো ইউজ কৰিব পাৰে যে ফ্লোট বুলি কোৱা যায় ন যেনেকে 0.2345 সাপোজ এক্সাম্পল এটা আছে 112.3456 হৈছে ডিভাইড বাই সাপোজ মই কৰিছো আপোনাৰ 2.5684 ক্লিয়াৰ তো এইখিনি ফ্লোটখিনি আপোনাক শো কৰাব ঠিক আছে হৈছে ডিভিজন সনে হৈ গৈছে হৈছে নেক্সট ডিভিজন হলে নেক্সট আমি চাওঁ মাল্টিপ্লিকেশন আপুনি মাল্টিপ্লিকেশন কেনে কৰিব ইয়াতে জাস্ট মাল্টিপ্লিকেশনৰ কাৰণে আমি সাধাৰণতে ষ্টাৰ সিম্বলটো ইউজ কৰোঁ ন যেটো স্ট্ৰাইক বুলি কোৱা যায় ক্লিয়াৰ সাপোজ মই 56 আপোনাৰ ষ্টাৰ 2 কৰিছো হৈছে আপোনাৰ ইনটু হৈ গৈছে ক্লিয়াৰ তো আপুনি এনেকৈ কৰিব পাৰে সাপোজ কি আপোনাৰ কি হ'ল কি পাৱাৰ লাগে সাপোজ কি কয় পাৱাৰ কি কয় 2 to the power 15 হৈছে আপুনি কেনেকৈ মাল্টিপ্লিকেশন কৰিব হৈছে মানে সৰি পাৱাৰৰ ভ্যালুটো আপুনি কেনেকৈ ওলাব হৈছে ইয়াতে আপোনাৰ কি যদি পাৱাৰৰ ভ্যালু হয় সাপোজ আপুনি সাপোজ 3 হৈছে এটো পাৱাৰ কৰিব বিচাৰিছে তো নরমালি কি হয় কি 3 to the power 3 কৰিব বিচাৰিছে তো নরমালি হয় কি আপোনাৰ ষ্টাৰ 3 ষ্টাৰ 3 তো এনেকৈ হয় ন তো টোটালি 27 যদি এটো পাৱাৰত হয় তেতিয়াহলে আপুনি ডাবল স্ট্ৰাইক ইউজ কৰিব লাগিব 3 ডাবল স্ট্ৰাইক 3 হৈছে ষ্টাৰ তো 27 সেম ডিজিট আহিছে ক্লিয়াৰ তো তাৰ বাদেও মাল্টিপল অপাৰেশনস একেলগে কৰিব পাৰিব হৈছে পাইথনত সেইখিনি প্ৰসেস কৰা যায় মাল্টিপল অপাৰেশন একেলগে তো সাপোজ মই 3 into 4 হৈছে তাৰ লগত মই প্লাস কৰিছো সাপোজ 5 তাৰপিছত মাইনাস কৰিছো 6 ক্লিয়াৰ
তাৰপিছত মই সাপোজ ডিভাইড কৰি দিছো 3 ক্লিয়াৰ তো ইয়াত আপোনাৰ টোটাল হ'ব 15 আছে ইয়াৰ বাদেও আপুনি ইন ব্ৰেকেটত যিখিনি ডিজিট থাকে সেইখিনি ডিজিটো আমি ক্যালকুলেশন কৰিব পাৰোঁ ফৰ এক্সাম্পল সাপোজ ইয়াতে আপোনাৰ থাকে সাপোজ 3 প্লাস 4 আছে স্টার সরি বাহিৰত গৈছো স্টার 5 ক্লিয়াৰ দেন এইখিনি বস্তু ডিভাইড কৰিছো ডিভাইড in bracket suppose মই 6 minus 2 আছে then minus 2 আছে যদি আমি এইখিনি ক্যালকুলেশন কৰো তো টোটাল আপোনাৰ ক্যালকুলেশন কৰি আপোনাৰ হৈ গৈ 6.25 ক্লিয়াৰ তো আজিলৈ এইখিনিলৈকে এৰিছো সো নেক্সট ক্লাছত আমি ভেৰিয়েবল চাবলৈ ট্ৰাই কৰিম তো প্লিজ লাইক এণ্ড সাবস্ক্ৰাইব কৰিব যাতে আপুনি নেক্সট ভিডিঅ আপডেট সোনকালে পাই যায় যেতিয়া মই আপলোড কৰোঁ তো আজিলৈ এৰিছো বাই বাই